নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ মোৰ ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে এটা অনুৰোধ জনাওঁ যে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আৰু বিয়াৰ পিছত এইটো মোৰ প্ৰথম ভিডিঅ' হয় বহুত দিন ভিডিঅ'ই দিয়া নাছিলোঁ বিয়াৰ পাছত ভাবিলোঁ আজি এটা আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াওঁ আৰু ৰাতিপুৱা সোনকালে উঠিয়ে মই এয়া চোতালখন ঝাৰু দিছোঁ আগফালে ঝাৰু দি হ'ল আৰু পিছফালেও গছৰ পাতবিলাক পৰি থাকে গা ধোৱাৰ আগতে একেবাৰতে সেইখিনিও চাফা চুফা কৰি এই গা পা ধুই আজৰি হৈ এয়া পাকঘৰত সোমাইছোঁ মানুহজন যিহেতু সোনকালে ডিউটিলৈ যায় তেওঁৰ বাবে এয়া টিফিন ৰেডি কৰি আছোঁ আৰু এয়া ভতিজা হয় সিও পৰীক্ষা দিব যাবলৈ ওলাইছে আৰু দুয়োজনকে মানে একেলগে পঠিয়াই দিওঁ এয়া যাব লৈছে খাই বৈ ধুনীয়াকৈ টিফিন চিফিন দি পঠাইছোঁ দুয়োজনকে এতিয়া এয়া যোৱা সময়ত বাই বাই এয়া দুয়োজনে খাই যোৱা বাচনখিনি মই একেবাৰতে ধুই মেলি আজৰি হৈ লৈছোঁ পিছত থৈ দিলে মানে এলাহ লাগে সেইকাৰণে তাৰপিছতে ধুনীয়াকৈ গৰম পানী এগিলাচ খাই লৈছোঁ গোটেই কামখিনি আজৰি হৈ যোৱাৰ পিছত এতিয়া দুয়োজনীয়ে আমি এতিয়া পানী পিঠা আৰু চাহ এতিয়া খাই ল'ম চাহ খোৱাৰ পিছতে মানে ভোকো নালাগে যেতিয়া পানী পিঠা খাইছোঁৱে আৰু এয়া জেঠাইহঁতৰ ঘৰতে দুয়োজনী বহিলোঁগৈ অকণমান আচলতে কিনো কৰি থাকিম আৰু সেইকাৰণে জেঠাইহঁতৰ লগতে ধুনীয়াকৈ অলপ টাইম স্পেণ্ড কৰিলোঁ আৰু ঘৰতে সোমাই আমনিৰ লগত সন্ধিয়া মানুহজন আৰু মই ওলাই গৈছিলোঁ চাওকচোন বাৰু ক'লৈ গৈছিলোঁ সন্ধিয়া ভাবিলোঁ অকণমান ওলাই আহোঁ বুলি তাৰপিছত ক'লে যাম বুলি ভাবি থাকোঁতে ক'লে মানুহজনে ক'লে যে ব'লা মৃত্যুঞ্জয় মন্দিৰলৈ যাওঁ কিয় সময় আছে তাৰপিছত তাকেই মই ভাবিলোঁ ব'লা তেতিয়াহ'লে তাৰপিছত আহিলোঁ আৰু 6টাৰ পৰা মানে 6:30লৈ আৰতি হয় আমি মানে যেতিয়া আহোঁ আৰতি নাপাওঁৱে আবেলি সময়ত আহোঁ সন্ধিয়া সময়লৈ যাওঁগৈ আজি বোলো আৰতি পোৱাকৈ আহিম কিন্তু আমাৰ বেড লাক নাপালোঁ 10 মিনিটমান পালোঁ অৱশ্যে আমাৰ 6:20 মানত আহি পাইছোঁ ধূপ চাকি জ্বলাই ধুনীয়াকৈ অকণমান পালোঁ বহুত ভাল লাগিছে মনটো আৰু সেয়াই চাই থাকিব এতিয়া ইয়াতে অকণমান ৰ'ম তাৰপিছত যামগৈ আৰু এয়া ভোগ খাবলৈও পালোঁ আমি তাতেই এইফালে এয়া ধুনীয়া লাইট চাইটবিলাক আছে আৰু মন্দিৰটো ইয়াৰ পৰা চাওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় উঠিম এইফালে ধুনীয়া নাৰ্জী ফুলবিলাক চাওকচোন কিমান ধুনীয়াকৈ জিলিকি আছে আৰু ইয়াতে কাছ আছিলে বাৰু পানী আছিলে এতিয়া ধুনীয়াকৈ ফুল ৰুই দিলে বাৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে তেনেহ'লে কেনেকুৱা পালে ভিডিঅ'টো চাই নিশ্চয় কমেণ্ট এটা কৰিব আশা কৰোঁ আকৌ নতুন এটা ভিডিঅ' লগ পাম আজিলৈ আহিছোঁ বাই